পূজা আৰম্ভ হৈছে সৰস্বতী পূজা তো সৰস্বতী পূজাত আমি ঘূৰিম ক'তবা হেৰি কৰিম কিন্তু তাৰ আগতে অঞ্জলিটো দি লওঁ মানে আমাৰ এইখন এই মন্দিৰ আছে মন্দিৰ নহয় অস্থায়ী মন্দিৰ হয় ন মানে এইখিনি জ্যোতিনগৰ বুলি কয় চ' ইয়াতে আমি অঞ্জলিটো দিম তাৰপিছত আমি যাম দুধনৈ তো দেখাম মানে পৰিস্থিতি কেনেকুৱা চলি আছে চ' চাই থাকক পূজা হল আমি অঞ্জলি দিলো ন দিলো হয় এতিয়া সব খাব পাৰিম না এতিয়া ফুৰিম ভালকে খাই বৈ তাৰপিছত ফুৰিম আৰু ভালকে ন হয় ফুৰিম আৰু সৰস্বতী চাই তো শান্তা আজি তো মানে পুৰা খালি বা একদম ভাবিছো বা কি হয় প্ৰিয়ংকা তো পুৰা আজি মানে আজি সবে ফালি দিব মানে শাড়ী পিন্ধিব মই চাওক কি পিন্ধি আছো মোক কেনে লাগছে ক'ব আৰু ধুনীয়া আজি প্লেনিং কোৱা শান্তা আজি প্লেনিং কি পূজা পূজা কৰি পিঠিয়া পুষ্পাঞ্জলি দিম বাস খিচাৰি খাম ফুৰিব নোযোৱা প্লেন নাই কিয় লগৰজনৰ লগত নাই প্ৰিয়ংকা কোৱা কি প্লেনিং আছে বাস দ্যাটস ইট সবে সিঙ্গেল মাথা নেকি যে আমি সিঙ্গেল বাটি সিঙ্গেল পার্টি জিন্দাবাদ আৰু এইটো পূজা অনুষ্ঠিত হৈ আছে দুধনৈত যিখন ডাইটত হৈ আছে চ' ইয়াতে হৈ আছে নাম প্ৰসংগ আৰু ডাইটত পূজা বুলি কথা মানে একদম গছৰ পৰা দেৱাললৈকে ঘৰৰ যি দেৱাল থাকে সব মানে বহুত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আমাৰ মাজত আজি বাইদেউ লগ পাইছোঁ গতিকে বাইদেউৰ হাতে আমি পাচিৰ পত্ৰিকা কৰি উন্মোচন কৰিবলৈ ওলাইছোঁ আমাৰ দুধনৈ ৰাজহ চক্ৰ বিষয়া বাইদেউ আমাৰ মাজত উপস্থিত হৈছে আৰু প্ৰত্যেক বছৰৰ দৰেই এই বছৰ মানে সৰস্বতী পূজাৰ দিনা এই প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিব গমে পায় মানে খিচুৰি হ'ব লাগিব ইয়াৰ কাৰণে তাতে লাবৰা বনাইছে এইফালে চব্জি আছে মানে তাৰপিছত টমেটো যে থাকে তাৰে পৰা চাটনি বনাইছে আৰু এইটো বনাইছে আপেল আৰু গাখীৰৰ পৰা চ' মানে টেষ্ট কৰি চাম ন আপেল আৰু গাখীৰ একেলগে মই খোৱা নাই আজিলৈ মানে এইটো আইটেম হ'ল সেইটো আইটেম যিটো গাখীৰ আপেল কল এইবিলাকৰ পৰা বনোৱা হৈছে আৰু আজিৰ নাম প্ৰসংগটোত মই এটা সুকীয়া বস্তু দেখিব পালোঁ মানে হিন্দু মুছলিম নিৰ্বিশেষে সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰসাদ ল'লোঁ এতিয়া প্ৰসাদ খাই লওঁ মানে পূজা এইফালে সমাপ্ত হৈছে নাম প্ৰসংগ চলিল এতিয়া মানে প্ৰসাদ নাখালেতো নহ'ব এইটো প্ৰসাদ খোৱাৰ পিছত আৰু খিচাৰিয়ে খাম চ' হয় প্ৰসাদ খাই আছোঁ মনে মনে ময়ে লৈ আহিছোঁ চাহ কিমান ধন্যবাদ জনাইছোঁ এতিয়া আমাৰ কিছু সময়ৰ কাৰণে থেংক ইউ জোৰে ক'ব লাগিব খিচিৰি বিৰতি থাকিব তাৰপিছত আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি আৰম্ভ কৰিম তেখেতসকলক লৈ আমি প্ৰসাদ খাই লওক পৰৱৰ্তী অনুষ্ঠান আৰম্ভ কৰিম
গীত মাতৰ অনুষ্ঠান কোৱা ফিলিংছটো কোৱা আজি মানে বিদ্যাৰ অধিষ্ঠিত দেৱী যিহেতু আমি পুষ্পাঞ্জলি ল'লোঁ ৰাতিপুৱা আহি ভাল লাগিছে আৰু সকলোকে আজি লগ পাইছোঁ পুৰণা ষ্টুডেণ্টখিনিয়ে হওক বা নতুনখিনিয়ে হওক আমাৰ একেলগে সতীৰ্থখিনিয়ে হওক ভাল লাগিছে সেইখিনি বাৰু চবেই গম পায় পুষ্পাঞ্জলি লয় পূজাত ন যিকোনো পূজাতে লয় বাকী সৰস্বতী পূজাৰ মেইনটো হেৰি জানাই তুমি অহাবাৰ বোলে 14 ফেব্ৰুৱাৰীত হ'ব সেই বিষয়ে কওঁ অলপ ভেলেণ্টাইন ডে'টো হ'লেতো ভালেই হয় কাৰণ যিহেতু একেলগে ঘূৰে চবে সেইদিনা আৰু ঘূৰিব ভাল হ'ব ভেলেণ্টাইন ডে' বুলি এটা এজনী বাইদেউ আছে মানে মনে মনে ফটো উঠাই আছে ভয়ো কৰে আমাক ন এইফালে চব মনে মনে হেৰি কৰি আছে আৰু এইফালে আমি এতিয়া খাবলৈ বহিলোঁ মানে খিচুৰিও হৈছে এতিয়া আমি খাব লাগে কেনাই বঢ়িয়া এইডাল কেনে লাগছে ইউনিক ন পিছে গ্লাছটো এনেকুৱা থাকিলে ভাল আছিল ঐ হেল্ল' পাতবিলাক ইউনিক ন আজি ৰোল নম্বৰ হিচাপে খাব দিব কি ক'বা ৰোল নম্বৰ হিচাপে খাব দিব কিয় হয় নেকি মানে পৰীক্ষাৰ সময়ত যি কৰে আজি মানে সংখ্যা কৰিবলৈ মানে এতিয়া ফাৰ্ষ্ট বৈঠকতো আমি বহিলোঁ এতিয়া কেইটা বাজে 2টা বাজে প্ৰায় চ' ভাবিলোঁ ইমান দেৰি কৰি কি হ'ব আগতে খাই লোৱাৰ পিছত আৰু চবকে খাব দিম আমিও দিব লাগিব খাব চ' এইফালে দি আছে চাওক কিমান ডাঙৰ এইফালে মানে আৰু বহুত মানুহ বহিছে আৰু ইয়াত অনলি খোৱা লোৱা নহয় যি কাম থাকে চব নিজে কৰিব লাগে এই যে খাবলৈ দি আছে এইসকল হ'ল শিক্ষক কোনোবা হাইস্কুলৰ শিক্ষক ইয়াতে মানে BEd পঢ়ি আছে আৰু আমি পঢ়ি আছোঁ DLEd আৰু এই পাৰ্টটো মানে তামোল গছৰ বাকলিৰ পৰা বনোৱা এইটো মানে বহুত ইউনিক লাগিছে ভাল লাগিছে মই আজি প্ৰথম খাই আছোঁ এনেকুৱা থালত আৰু খোৱাৰ শেষত এইটো বস্তু খাব লাগে মানে এইটো গাখীৰ আপেল আৰু কলৰ পৰা বনোৱা আৰু আজি ফাৰ্ষ্ট টাইম মানে তামোলৰ বাকলিত খালোঁ মানে তামোল গছৰ যি বাকলি থাকে তাত খালোঁ নিজে পেলাব লাগিব আমাৰ ইয়াতে মানে পূজাটো সমাপ্ত হ'ল লাহে লাহে চ' তোমালোকে খিচিৰি খালানে নাই নাই এতিয়ালৈকে খোৱা নাই কিন্তু প্ৰস্তুতি চলি আছে আমি যাম অলপ পিছত তুমি খাইছা নাই খোৱা খাই যাবা দেই ঠিক আছে খাই যাবা মানে আৰু আমাৰ ইয়াতে মানে পূজাটো যে হ'ল আপোনালোকে চাব পাৰিছে এইবিলাক মানে সম্পূৰ্ণ মানে যিটো মন্দিৰটো বনাইছে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে মানে প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীৰে মন্দিৰটো বনোৱা হৈছে আপোনালোকে এইটো যদি চাই মানে গছ কি গছ বা মই এইটো নাজানো বাকী এইটো খেজুৰ গছ আছিল আৰু এইফালে মানে কহুৱা বন মানে এইবিলাকেদি মানে মন্দিৰটো বনাইছে আৰু মন্দিৰটোৰ সেইফালে মানে পদুম গছৰ যে পাত থাকে সেই পাতবিলাকো দিছে মানে পুখুৰীৰ নিচিনা তাতে বনাইছে আৰু চ' বহুত ভাল লাগিছে প্ৰাকৃতিকভাৱে বনাইছে আৰু এইটো আমাৰ মানে ডায়েট আৰু BEdৰ মানে যিবিলাক মানে প্ৰশিক্ষাৰ্থী আছে তেওঁলোকে নিজে বনাইছে বাহিৰৰ পৰা কোনো মানুহ অনা নাই আৰু ন